25-26 যেটো বাজেট আজি সম্পূৰ্ণ হৈ গ'ল। আজি সদনে এপ্ৰুভ কৰিলে। এটো এতিয়াৰে নহয়, এটো অলৰেডি ষ্টেট গভৰ্ণমেণ্টে মাৰ্চ মাহত এই বাজেটখন এপ্ৰুভ কৰিছে। এই বাজেটখনকে BTCত আকৌ জেনেৰেল বাজেট কৰি পেলাই আজি এপ্ৰুভ কৰা হ'ল। মুঠতে আমাৰ যেটো বাজেট, এই বাজেটত আমি অসন্তুষ্টি প্ৰকাশ কৰিছোঁ, কিয়নো যোৱা বছৰ বাজেট আছিলে 803 কোটি। এইবাৰ মাত্ৰ আমি বাজেট ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি পাইছোঁ 843 crore। এই 843 crore যেটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ বাজেটৰ 12.19% যেটো আমি পাব লগা আছিলে, সেইটো আমি পাবলৈ সক্ষম হোৱা নাই। এইটো মই ভাবোঁ BTC ফালৰ পৰা যিটো বাজেট প্ৰপ'জাল বা ডিমাণ্ড যিটো দিছে, সেইটো ষ্টেট গভৰ্ণমেণ্টে সেইটোকে এপ্ৰুভেল কৰিছে। তথাপিও আমি যিটো বাজেটখন আমি চালোঁ যে বাজেটত যেনেকুৱা ধৰণৰ খৰচা কৰিবলৈ বিচাৰিছে, তাত আমাৰ BTCত ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ বা তেনেকুৱা কেপিটেল এক্সপেণ্ডিচাৰ কৰাৰ কোনো নজিৰ নাই। বাকীখিনি প্ৰায় ৰেভিনিউ এক্সপেণ্ডিচাৰত বেছি খৰচ কৰাটো আমি সদায় দেখি আহিছোঁ। তো আজি যিটো বাজেট, ইয়াত কোনো BTR চুক্তিৰ কোনো দফা ইয়াত ৰিফ্লেকশ্যন হোৱা নাই। যেনেবা আপোনাৰ Annexure 2, Annexure 3, Annexure 4 যে আজিলৈকে কিমান ফিজিকেল মানে এচিভমেণ্ট হ'ল, কিমান পাৰ্চেণ্ট আমি ফিজিকেল আমি মানে কিবা কৰিব পাৰিলোঁ, এচিভ কৰিব পাৰিলোঁ, তো তেওঁলোকে এই বাজেটত ৰিফ্লেক্ট কৰিব পৰা নাই। আৰু সত্যতা সেইটোৱে, BTC অঞ্চলত আজিলৈকে কোনো এটা Annexure 2, Annexure 3 আৰু Annexure 4ত দিয়া যিটো অনুষ্ঠান প্ৰতিষ্ঠান, এইবিলাকৰ কোনো মানে কাম মানে কৰা বা ফিজিকেল কিবাটো আমি দেখি পোৱা নাই। আৰু সঁচাকৈ মোৰ যিটো কুৱেশ্যন, এই কুৱেশ্যনত মই আজি তথ্য পাবলৈ সক্ষম হ'লোঁ যে আজি যিটো আমাৰ কিবা আছিলে, মোৰ যিটো প্ৰশ্ন আছিলে, এই প্ৰশ্নৰ উত্তৰত মই আজি $1,500 কোটিৰ পৰা আজিৰ দিনলৈকে যিটো ৰিলিজ হ'ল, সেইটো তেখেতসকলৰ এনচাৰ। আপোনালোকে কপিখন মই দিম আপোনালোকক। আজিৰ দিনত 8,07,81,000হে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ৰিলিজ কৰিবলৈ সক্ষম হৈছে, পইচাহে ৰিলিজ কৰিছে। কিন্তু BTC গভৰ্ণমেণ্টে বা আমাৰ টেকনিকেল ডিপাৰ্টমেণ্টবিলাকে আজিলৈকে এই অনুষ্ঠানৰ কাম আৰম্ভণি কৰিব পৰা নাই। আজিলৈকে এই অনুষ্ঠানবোৰ দিবৰ কাৰণে মাটি এলটমেণ্টেই হোৱা নাই। ইয়াৰ পিছত গভৰ্ণমেণ্ট অফ আছামৰ পৰা ইতিমধ্যে 99,47,33,000 ইতিমধ্যে টকা ৰিলিজ দিলে BTCলৈ, কিন্তু আজিলৈকে ইয়াৰ কাম আৰম্ভণি হোৱা নাই। কোনো এটা কাম আজিলৈকে আৰম্ভণি হোৱা নাই। ইয়াৰ কাৰণে তেখেতসকলে যিটো মোৰ প্ৰশ্নৰ উত্তৰ, মই ফিজিকেল টাৰ্গেট বিচাৰিছিলোঁ, তে আপোনালোকৰ যিটো ফিজিকেল মানে এচিভমেণ্ট, এই এচিভমেণ্টটো কিমান পাৰ্চেণ্ট হ'ল, সেইটো তেখেতসকলে দিব পৰা নাই। সেইটোকে মানে এইটো দিব পৰা নাই। আজি মানে হাউচত খুব গুৰুত্বপূৰ্ণ আলোচনা হৈছে। এইটো আমাৰ UPPLৰে এজন সন্মানীয় সদস্য ডাঙৰীয়াই যে আজি PNRD ডিপাৰ্টমেণ্টত যিটো MGNৰেগা কামৰ কাৰণে জিঅ' টেকিং কৰিবলৈ আজি পুলিচ ফ'ৰ্চৰ মানে চেণ্ট্ৰেল ফ'ৰ্চৰ মানে আশ্ৰয় লৈ পেলাই জিঅ' টেকিং কৰিব লগা হ'ল লাষ্ট মাৰ্চ মাহত। এইটো খুব দুৰ্ভাগ্যজনক। সঁচা কথা, তেখেতসকলে এনেকৈ আঁচনিটো লৈ পেলাই পলিটিকেলাইজ কৰা কিছু মানুহে
মানে গভৰ্ণমেণ্ট অফিচিয়েলছ আৰু পাব্লিক ৰিপ্ৰেজেণ্টেটিভ কাম কৰিবলৈ দিয়াত বাধা দিয়া এইটো আজি হাউচত সঞ্জয় স্বৰ্গীয়াৰীৰ প্ৰশ্নৰ উত্তৰত আজি আমি সেইটো এক্সপ'জ পালে আৰু আমি ইয়াতে মানে কৈছোঁ যে হয় আজি গোটেই ভাৰতবৰ্ষত PMGY মানে আৱাস যোজনা প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা যেটো গৰীবসকলৰ যেটো আৰু সাৰ্ভে বেষ্ট সাৰ্ভে যেটো মানে ফটো জিঅ' টেকিং কৰা এই জিঅ' টেকিং কৰাৰ ক্ষেত্ৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গাইডলাইন মানে এনাউন্স কৰিছে বা অৰ্ডাৰ ইছ্যু কৰিছে সেইটোৱে হ'ল যে আমাৰ জীৱিকা চকীসকল আমাৰ পশু চকী তাৰপিছত বেংক চকী কৃষি চকীসকলক জিঅ' টেকিং কৰাৰ কাৰণে এই আমাৰ গৰীবসকলৰ ঘৰৰ যেটো জিঅ' টেকিং কৰাৰ দায়িত্বটো দিছে তো আজি BTC অঞ্চলৰ PCDCৰ চেয়াৰমেন PCDCৰ মেম্বাৰসকল আৰু UPPLৰ কিছু নেতা পালি নেতা দাদাগিৰি কৰি পেলাই তেখেতসকলক মিছগাইড কৰি আছে তেখেতসকলেহে জিঅ' টেকিং কৰে কিন্তু গভৰ্ণমেণ্টৰ গাইডলাইনত মানে BPF হ'লে ইয়াত জিঅ' টেকিং নকৰিব BJP হ'লে জিঅ' টেকিং নকৰিব কংগ্ৰেছ হ'লে জিঅ' টেকিং নকৰিব কোনোবা CPM পাৰ্টিৰ হ'লে জিঅ' টেকিং নকৰে AIUDFৰ কোনোবা সদস্য হ'লে সেই মানুহজনৰ জিঅ' টেকিং নকৰে সেইটো চৰকাৰী আঁচনিৰ লগত তেনেকুৱা যে গাদ্দাৰী তেনেকুৱা যে দাদাগিৰি গুণ্ডা ৰাজ যেটো ৰাজনৈতিক চলি আছে মই মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ ইয়াত হস্তক্ষেপ কৰিব নিশ্চয় বৰ্তমানে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে জিঅ' টেকিঙৰ কাম স্থগিত ৰাখিছে যদিও মানে যাতে কিবা কৰিব পাৰে আগন্তুক দিনবোৰত যাতে নিশাভাৱে সকলো গৰীবসকলৰ জিঅ' টেকিং কৰাৰ ব্যৱস্থাটো কৰে তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ লগে মানে চিফ মহোদয়ৰ যেটো থাচিল্য সদায় মানে ইনচাল্টিং যেটো কিবা যে আগৰ দিনত বোলে BTCৰ বাজেটবিলাকৰ বোলে সব বোলে কনফিডেন্সিয়েল হয় বাজেটটো সদায় কনফিডেন্সিয়েল হয় আৰু সদায় বাজেট মানে কিবা লিখা থাকে গোপনীয়তা লিখা থাকে তো আপোনালোকক মই প্ৰমাণ সহকাৰে দিব বিচাৰিছোঁ ইয়াতে এইটো হ'ল এই বছৰৰ যেটো আমাৰ WPT বাজেট তাৰমানে বডোলেণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ বাজেট UG ব্ৰহ্মৰ যেটো বাজেট এই বাজেট ষ্টেট গভৰ্ণমেণ্টৰ বাজেট পাছ হৈ যোৱা ইয়াতে কি লিখা আছে কনফিডেন্সিয়েল গোপনীয়তা টিল প্লেচমেণ্ট দ্য এছেম্বলি সেইটোতো লিখাই থাকে আমাৰো বাজেটবিলাকত সেইটো লিখা আছে আৰু সেই যেটো মানে এছেম্বলিৰ মানে আমাৰ যেটো ৰুলছ গাইডলাইনটো ভায়োলেট কৰিও আজি আগৰ চৰকাৰবোৰক সমালোচনা কৰিবলৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া মানে অস্তাদি কৰা দেখা গ'ল খুব থাচিল্য ইমান থাচিল্য এনেকুৱা হয় নেকি তাৰপিছত আমাৰ বহুতো আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ তেওঁলোকক আমি যেটো বাজেটৰ যেটো মানে কিছু মাইনাছ হৈ আহা আৰু আজি তেওঁ মোৰ যেটো প্ৰশ্নৰ উত্তৰ তেখেতত যেটো মানে এটা মাৰ্টিয়াৰ্ছসকলৰ যেটো যোৱা বছৰৰ 10 কোটি টকা সেইটো কিয় খৰচ কৰিব পৰা নাই কিয় খৰচ কৰিব পৰা নাই সেইটো মানে স্পষ্টভাৱে ক'ব পৰা নাই আজি তেখেতসকলৰ এই সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়া নিচিনা প্ৰশ্নৰ উত্তৰত আমি যোৱাকালি যেটো মানে আনষ্টাৰ্ট কুৱেশ্যন এই আনষ্টাৰ্ট কুৱেশ্যনৰ পৰা আমি এনচাৰটো পাব পাইছোঁ আপোনালোকক কপি দিম মই আপোনালোকে সব কপি পাব তাত BTC মানে NDFBৰ পৰা NDFB খেদাৰে মাত্ৰ 29 মানে আসাম কামাণ্ডত তেখেতসকলে চাকৰি দিব পাৰিছে আৰু চেণ্ট্ৰেল ফ'ৰ্চত কিমান বড়ো যুৱক চাকৰি পালে সেইটো প্ৰশ্ন কৰিছিল সেইটো তথ্য দিব পৰা নাই আজিৰ দিনটোত কোনোবা বড়ো যুৱক যুৱতীসকলে ক'ৰবাত পুলিচৰ চাকৰি পালে সেইটো একৰ্ডত ক্ৰেডিট কেনেকৈ হয় কেনেকৈ ক্ৰেডিট হ'ব কোনোবা যদি আজি চেণ্ট্ৰেল ফ'ৰ্চত পাৰামিলিটাৰীত
যদি কোনোবা বড়ো যুৱকে নিজৰ কেপাচিটিত নিজৰ ফিজিকেল ফিটনেছত যদি চাকৰি পায় পেৰামিলিটাৰীত যদি চাকৰি পায় সেইটো BTR ৰেকৰ্ডত কিবা ক্ৰেডেঞ্চিয়েল থাকে নেকি নাথাকে এইটো আজি তেওঁলোকৰ মানে মেম্বাৰসকলৰ পৰাই আজি প্ৰশ্ন কৰিছে আৰু মই লাষ্ট এটা কথাটো আপোনালোকক জনাই সুখী হ'ম যে আজি মাধৱ চেত্ৰী ডাঙৰীয়াই সুধিছে আজি তেওঁলোকৰ একদম আপোন প্ৰমোদ বড়োৰ আপোন MCLA ডাঙৰীয়াই আজি এটা হাউচত এটা প্ৰশ্ন ৰাখিছে 6.3 ক্লজৰ জৰিয়তে কিমান LP স্কুল কিমান ME স্কুল কিমান হাই স্কুল আৰু কিমান মানে কলেজ মানে প্ৰভিন্সিয়েলাইজ কৰা হ'ল ইয়াৰ উত্তৰ আছে আজিলৈকে কোনো 6.3 আধাৰত কোনো LP স্কুল ME স্কুল হাই স্কুল হায়াৰ ছেকেণ্ডাৰী জুনিয়ৰ কলেজ প্ৰভিন্সিয়েলাইজ হোৱা নাই মাত্ৰ 10টা কলেজ প্ৰভিন্সিয়েলাইজ হৈছে মাত্ৰ 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰিছে বুলি আজি তেওঁৰ উত্তৰ তেওঁলোকে দিবলৈ বাধ্য হ'ল থেংক ইউ